বন্ধুসকল, আপোনালোকে বাৰু জানেনে সূৰ্য আৰু চন্দ্ৰ গ্ৰহণ কিয় লাগে? ইয়াৰ আঁৰৰ কাহিনী সাগৰ মন্থনৰ লগত জড়িত আছে। যেতিয়া দেৱতা আৰু অসুৰৰ মাজত সাগৰ মন্থন আৰম্ভ হৈছিল, তেতিয়া তাৰ পৰা 14টা অমূল্য ৰত্ন সৃষ্টি হৈছিল। তাৰে মাজৰে এটা অমৃত কলহো আছিল। সাগৰ মন্থনৰ পৰা ওলোৱা বস্তুখিনি দেৱতা আৰু অসুৰক ভাগ কৰি দিয়া হৈছিল। কিন্তু ভগৱান বিষ্ণুৱে এই কথাটো গম পাইছিল যে যদি অমৃতখিনি অসুৰৰ হাতলৈ গুচি যায়, তেতিয়া তেহেঁতি অমৰ হৈ সম্পূৰ্ণ পৃথিৱীখন ধ্বংস কৰি পেলাব। আৰু সেইকাৰণেই ভগৱান বিষ্ণুৱে মোহনী অৱতাৰ লৈ সকলোখিনি অমৃত দেৱতাসকলক খুৱাই দিছিল। কিন্তু এই সকলোৰে মাজতে এটা অসুৰ এনেকুৱাও আছিল যে সি মনে মনে দেৱতাৰ ৰূপ লৈ অমৃত গ্ৰহণ কৰিছিল। কিন্তু এই কথাটো দেৱতা সূৰ্য আৰু দেৱতা চন্দ্ৰই গম পাইছিল আৰু ইয়াৰ বিষয়ে ভগৱান বিষ্ণুক অৱগত কৰাইছিল। যেতিয়া এই কথাটো ভগৱান বিষ্ণুৱে গম পাইছিল, তেতিয়া তেওঁ সেই অসুৰটো মূৰটো নিজৰ সুদৰ্শন চক্ৰৰে কাটি দিছিল। কিন্তু অমৃত গ্ৰহণ কৰাৰ কাৰণে তাৰ মৃত্যু নহ'ল। সেই সময়ৰ পৰাই সেই অসুৰটো মূৰটোক ৰাহু আৰু তাৰ শৰীৰটোক কেতু নাম দিয়া যায়। এই সকলোবোৰ সূৰ্যদেৱ আৰু চন্দ্ৰদেৱৰ কাৰণে হৈছিল। সেইকাৰণে ৰাহু আৰু কেতুৱে সূৰ্যদেৱ আৰু চন্দ্ৰদেৱক গ্ৰহণ লগায়। বন্ধুসকল, আপোনালোকে যদি এনেধৰণৰ ভিডিঅ' চাই ভাল পায়, তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব। ধন্যবাদ।